হাই এভৰিৱান, কি খবৰ সকলোৰে? চাওকচোন ৰিঅ' কাম বিছনাত আহে উঠবা পৰা নাই গৈছে তাই আজি আমাৰ আইতাৰ এই নিয়ম নীতি কৰা ভোজ সেইবিলাক বাঁহী ভোজ আৰু সেই নপাক যোৰা এই দুদিন আছে। এতিয়া আজি ভোজ গ'ল। আজিৰ পৰাহে অলপমান হৈছোঁ মানে। বাকী এইকেইদিনতো আৰু এনেকৈ আছিলোঁ ঘৰতেই আৰু তাতো যাব লগা হৈছিল। চব নিয়মবিলাক তাতে কৰিছিল, তাতে কৰিলোঁ ময়ো। সেইকাৰণে বেলেগ যি নহয় আমাৰ এইটো কিন্তু সম্পূৰ্ণ একদম মজত থাকে এনি টাইম। দিছা না ন' ৰিঅ' নাই বুলি ক'লেও এতিয়া নুশুনা হৈছে। পূৰা এইকেইদিন বদমাছ হৈ গৈছে তাক। দিম এক থাপাই পূৰা বদমাছ হৈছে সি এইকেইদিন। এনেকুৱা কুকুৰৰ মানে লুমবিলাক বহুত সৰে আৰু চুৱেটাৰতো লাগি ধৰে আহাৰ। সেইকাৰণে বদমাছ। সেইকাৰণে কাপোৰত লগাখিনি অন্ততঃ গুচাৰ কাৰণে কিবা ব্ৰাছ পায় আৰু সেই ব্ৰাছ এপাত অৰ্ডাৰ দিয়া আছিল, আজি আহিছে। ভিডিঅ' কৰিছিলোঁ ব্ৰাছ পাতৰ, চাওকচোন সেইটো। ভিডিঅ'টো আছিল। তাৰপিছত সেই পাত অনাৰ পিছত এনে চলাৰ পৰা গুচাই চাইছিলোঁ, কিন্তু গৈছে, ভালকৈ গৈছে। সেইটো কোনোবাই যদি ঘৰৰ ডগ আছে আৰু এইটো প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে কিনি ল'ব পাৰে। ভাল হয় প্ৰডাক্টটো, মই ইউজ কৰি চালোঁ, সেইকাৰণে কোনো কথাটো কি। আৰু যদি কিবা চুলি নসৰাৰ কাৰণে কিবা কৰিব লাগে, কোনোবাই যদি জানে ইয়াৰ বিষয়ে অকণমান ক'বচোন। চুলিখিনি মানে সেইদিনা মানে সি ঘিৰে ভাত খাইছিল, সেইকাৰণে কিজানি সিয়াৰ চুলি অলপ বেছি গৈছে। আৰু গাটোত মানে তাত 3 মাহ নোহোৱাকৈ গা ধুৱাব হাক দিছিল, কিন্তু বহুত দিন ধোৱা পৰিছে তাৰ গাটো। আৰু চেম্পুৰ কাৰণেও কিবা হ'ব পাৰে। কোনোবাই যদি ইয়াৰ বিষয়ে জানে অকণমান কৈ দিব মোক। একেবাৰে নাজানো মই। ফাৰ্ষ্ট ইমান চুলি সৰা নাছিল তাৰ, কিন্তু এতিয়া অকণ বেছিকৈ সৰা হৈছে। ক'ৰবাত কিবা খাইছিলেই না, সেইকাৰণে হচ্ছিল। কেনে কৰে